গাইজ পুনৰবাৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। চ' আজি মই লৈ আহিছোঁ আমাৰ ইকনমিক্সৰে হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ বাবে যিটো এক্সামৰ কাৰণে উপযোগী হ'ব পাৰে তোমালোকৰ কাৰণে। চ' পুঁজিবাদী অৰ্থনীতিৰ প্ৰধান বৈশিষ্ট্য মানে পুঁজিবাদী অৰ্থনীতি মানে কি সেইটো বুজিবলৈ আমাৰ বৈশিষ্ট্যটো বহুত প্ৰয়োজনীয়, মানে যোনটো মানে পৰীক্ষাত বৈশিষ্ট্যবোৰ সোধে। চ' মই 4টা বৈশিষ্ট্য লৈ আহিছোঁ, যেহেতু হায়াৰ ছেকেণ্ডাৰী এক্সামত 4টা মেক্সিমাম 4টাই আহে। চ' মই ভাবোঁ যে এইটোৱে চাফিচিয়েণ্ট, যে 4টাই বৈশিষ্ট্যই চাফিচিয়েণ্ট। চ' ফাৰ্ষ্ট বৈশিষ্ট্যটো হ'ল উৎপাদনৰ উপাদানসমূহ ব্যক্তিগত উদ্যোগত বা মালিকৰ নিয়ন্ত্ৰণত থাকে। মানে যিবোৰ ফেক্টৰ অফ প্ৰডাকশ্যন, মানে ধৰি লওক লেবাৰ, তাৰপিছত লেণ্ড, আৰু যিবোৰ কোম্পানী, ধৰি লওক কোম্পানী এটাত যিবোৰ মেচিনাৰী সেইবোৰ থাকে ন, ধৰি লওক কোনোবা ধৰি লওক এটা চিপছ এটা কোম্পানী, চিপছ প্ৰডাকশ্যন কৰা এটা কোম্পানী, সেই কোম্পানীটোত তাতে যিমানবোৰ লেবাৰ আছে, ইনফ্ৰাষ্ট্ৰাকচাৰ, যিবোৰ বিল্ডিং আছে, যিবোৰ মেচিন আছে, যিবোৰ আৰু যিকোনো বস্তু আৰু সেইবোৰ মানে মালিকৰ নিয়ন্ত্ৰণত থাকে। যোনটো মানে কোম্পানীৰ মালিক, সেইটো চিপছ কোম্পানীৰ মালিকৰ হাততে সেইবোৰ চব নিয়ন্ত্ৰণবোৰ থাকে। যে আমাৰ যোনবোৰ লেবাৰ তাতে কাম কৰে, সেই লেবাৰক কিমানটো টকা দিব লাগে, তাৰপিছত যিটো প্ৰডাক্ট প্ৰডিউচ কৰিব, যিটো চিপছ বনাব, সেইটো কিমানত বিক্ৰী কৰিব, কিমানত চেল কৰিব, সেইবোৰ। চ' আৰু 2 নম্বৰ বৈশিষ্ট্যটো হৈছে যে সামগ্ৰীবোৰ কেৱল বিক্ৰীৰ বাবেহে উৎপাদন কৰা হয়। অবভিয়াছলি যিহেতু মই ধৰি লওঁ মই এটা কোম্পানীৰ মালিক, চ' মই যিটো কোম্পানী যদি বস্তুবোৰ প্ৰডাকশ্যন কৰিম, সেইটো মই কেৱল বিক্ৰীৰ কাৰণে, মই যিহেতু চৰকাৰ নহয়, মই বেলেগৰ ভালৰ কাৰণে বা বেলেগৰ কাৰণে মই ৰাস্তা বনাই নিদিওঁ। চ' মই জাষ্ট যিবোৰ প্ৰডাকশ্যন বস্তু মই প্ৰডিউচ কৰিম, সেইবোৰ মই বিক্ৰী কৰিবৰ কাৰণেহে বস্তুবোৰ বনাম। মানে যদি মই বস্তু এটা বনাম, ধৰি লওক মই এটা কোম্পানীটো ধৰি লওক, কোম্পানীটো মোৰ, যদি মই কোম্পানীৰ পৰা চিপছ প্ৰডাকশ্যন কৰোঁ, চিপছ বনাওঁ, তো মই চিপছটো মানে বজাৰত বিক্ৰী কৰিবৰ কাৰণেহে বনাওঁ। এণ্ড দেন 3 নম্বৰটো হৈছে উৎপাদন প্ৰক্ৰিয়াত চৰকাৰৰ কোনো ধৰণৰ বাধা নাথাকে। যিহেতু পুঁজিবাদী মানে কি হ'ল, পুঁজিবাদী মানে ক'ব গ'লে প্ৰাইভেটাইজেশ্যন, মানে প্ৰাইভেট কোম্পানীবোৰ। চ' আমি ইয়াতে এইটোও ক'ব পাৰোঁ যে উৎপাদন প্ৰক্ৰিয়া যিটো আমি বস্তু উৎপাদন কৰিম, যেতিয়া আমি উৎপাদন কৰিম, তেতিয়া মানে চৰকাৰৰ কোনো ধৰণৰ হাত নাথাকে। মানে আমিয়ে ভাবিম যে, যদি মই কোম্পানীৰ মালিক হয়, যে ময়ে ভাবিম যে মই বস্তুটো কিমান পৰিমাণৰ বনাম বা কোনটো বজাৰত বিক্ৰী কৰিম। মই ধৰি লওক গুৱাহাটীত বিক্ৰী কৰিম নে ডিব্ৰুগড়ত বিক্ৰী কৰিম না আউট অফ আছাম বিক্ৰী কৰিম, সেইবোৰ মই ডিচাইড কৰিম। ঠিক আছে। চ' 4 নম্বৰ পইণ্টটো আছে পুঁজিবাদী অৰ্থনীতিত ব্যক্তিগত লাভৰ বাবে উৎপাদন কৰা হয়। ব্যক্তিগত লাভ মানে কি বুজাইছে, যিহেতু আমি কোম্পানীটো যিহেতু প্ৰাইভেটৰ কথা পাতি আছোঁ, পুঁজিবাদী মানে প্ৰাইভেট, আমি প্ৰাইভেটৰ কথা পাতি আছোঁ। চ' আমিতো ক'ব পাৰোঁ যে পুঁজিবাদী যোনটো মানে কোম্পানী থাকে, প্ৰাইভেট কোম্পানী নিজৰ ব্যক্তিগত মানে মালিকৰ লাভৰ কাৰণে, যদি মই কোম্পানীৰ মালিক, যেনেকৈ মই ধৰি লৈছোঁ আগতে, যদি মই কোম্পানীৰ মালিক হয়, তেতিয়া যদি মই বস্তুটো বিক্ৰী কৰি কিনে তাৰ পৰা লাভ অৰ্জন নকৰোঁ, মই কেনেকৈ যোনবোৰ লেবাৰ মই ইউজ কৰিছোঁ, যোনবোৰ লেবাৰক মই কাম দিছোঁ কৰিবলৈ, সেইবোৰক মই চেলাৰী কেনেকৈ দিম বা সিহঁতক হাজিৰা কেনেকৈ দিম। চ' যিবোৰ মানে পুঁজিবাদী হয়, পুঁজিবাদী অৰ্থনীতিত মানে মালিকে মানে নিজৰ প্ৰফিটৰ কাৰণে বস্তুবোৰ প্ৰডাকশ্যন কৰে, মানে নিজৰ প্ৰফিট হ'লেহে বস্তুবোৰ প্ৰডাকশ্যন কৰিব। ধৰি লওক এটা চিপছ কোম্পানীত যদি সি চিপছটো বনাই বিক্ৰী কৰি তাৰ পৰা যদি প্ৰফিট এটকাও নাপায়, তেতিয়া সেই বস্তু প্ৰডাকশ্যন কৰাটো, সেই বস্তুৰ উৎপাদন কৰাটো তেওঁ কমাই দিব ইয়াতে, আৰু তেওঁ প্ৰডাকশ্যন নকৰিব, কাৰণ তেওঁ লছ হৈ আছে ন। তেওঁ নিজৰ হাতৰ পৰা কিয় পইচা বেলেগক কিবা হাজিৰা কৰা মানুহবোৰক দিব। আই হোপ সকলোৱে এতিয়া বুজি পাইছে। ঠিক আছে। চ' এইখিনিয়ে আছিল আজিৰ কাৰণে। থেংক ইউ।